হাই নমস্কাৰ আজি বহু দিনৰ মূৰত পুনৰ এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিলোঁ আজি আমি বৰ্তমান ঠাইলৈ আহিছোঁ তো সকলোৱে অলপ পিছত দেখাম বাৰু ঠাইটো ক'লৈ আহিছোঁ আমি খুবেই ভাল ঠাই আৰু ধুনীয়া তো নদী আছে আৰু লগতে সুন্দৰ পৰিৱেশ প্ৰকৃতিৰ এক মনোৰঞ্জন পৰিৱেশ আৰু সেই পৰিৱেশৰ মাজত আজি আহি আমি উপস্থিত হৈছোঁহি আৰু লগত আহিছে আমাৰ ভাইটিদা সকলোৰে চিনাকি ভাইটিদা মানে বুবুল সকলোৱে গম পায় লগত থাকোঁ একেলগে সদায় ভাইটিদা আৰু আজি আহি আমি উপস্থিত হৈছোঁ এই ঠাইখিনিত সঁচাই ভাল লাগে সময় নাপাওঁ তথাপি ছানডে বুলি ভাবি আজি ঠাইখিনিলৈকে আহিলোঁ আৰু আপোনালোক শুনিবলৈ পাইছে চাগে চৰাই চিৰিকটিৰ মাত ধুনীয়া খুব সুন্দৰ একদম নিজান ঠাই বহুত ধুনীয়া লাগে মানে ভাল লাগে থাকি তাৰপিছতে এতিয়া আপোনালোকৰ ওচৰত মই কিছু কথা ক'ম বাৰু তো বৰ্তমান যি সন্ত্ৰাসৰ সৃষ্টি হৈ আছে কৰোণা ভাইৰাছ নহয় জানো এই ভাইৰাছটোৱে যথেষ্ট বিশ্বক মানে সলকনি লগাইছে সলকনি তুলিছে গতিকে আৰু তথাপি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ অতি সোনকালে যাতে মানে এই ভাইৰাছটোৰ পৰা নিৰ্মূল হয় আৰু সকলোৱে ভগৱানে যাতে সকলোকে দয়া কৰে তাই কামনা কৰিলোঁ গতিকে বাৰু যি কি নহওক মানুহৰতো সদায় থাকেই ভাইৰাছ বেমাৰ আজাৰ বহুত কিবা কিবি তথাপি যিয়ে যি নহওক আহি থাকিব আৰু বেমাৰ বিভিন্ন ধৰণৰ আৰু যিহেতুকে পৰিৱৰ্তনৰ লগতে সকলোবিলাক পৰিৱৰ্তনো হৈ গৈ থাকিব গতিকে বাৰু যি কি নহওক এতিয়া আমি এই ঠাইলৈ আহিলোঁ আজি আৰু ঠাইখিনিত আমি আপোনালোকক দেখাম এখন নদী বৈ আছে কিন্তু সেইখন নদী দেখিছে নহয় ওপৰত দেখাই দিয়া ভাইটিদা অলপ তুমি দেখাই দিয়াচোন নাই ভিডিঅ'টো দেখাই দিয়া বাছ এখন ৰাস্তা হয় আৰু সুন্দৰ এক পথাৰ আছে ইয়াতে সেউজীয়া প্ৰকৃতিৰ বিনন্দীয়া পৰিৱেশ বহুত ধুনীয়া আৰু আমি দুজন আহি এতিয়া ইয়াতে উপস্থিত আছোঁহি বৰ্তমান আমি যাম বাৰু এতিয়া আমি এঠাইলৈ যাম অলপ আগলৈ যাম আৰু আপোনালোকক আমি দেখাম ঠিক আছে অলপ যাম বাৰু অকণমান আগত আমি দেখাই আছোঁ আপোনালোকক তো এতিয়া আমি গৈ আছোঁ সেই ঠাইখিনিলৈ গৈ আছোঁ আচ্ছা সেয়া আমি আহি পাইছোঁহি ঠাইখিনিলৈ আৰু এতিয়া আমি ঠাইখিনিলৈ যাম আৰু আপোনালোকক দেখাম আহক এয়া আমি ঠাইখিনিলৈ আহিছোঁ গেট খুলি লৈছোঁ মোক এই গাঁঠিটো বৰ টানকৈ লগালে যেন পাইছোঁ লগালে এয়া গেটখন খুলি দিছোঁ আৰু ভাইটিদা মই এতিয়া বৰ্তমান গন্তব্যস্থানলৈ আহি আছোঁ ভাইটিদা ভালে অলপ দেখাই দিয়া দেখাম আমি দেখাব বিচাৰিছোঁ আপোনালোকে চিনি পায় ন এইবোৰ সকলোৱে জানে সুন্দৰ এয়া মাকৈ গছ ধুনীয়া এবাৰ দেখাই দিয়া মাকৈ গছ সৰু সৰু হৈছে এতিয়া লাহে লাহে ফুলিব মানে গুটি লাগিব আৰু মাকৈ গছ হৈছে আৰু অলপ আগত যাম সেইটো ভাইটিদা অলপ হেৰি কৰাচোন অলপ আগলৈ যাওঁ আহা আমি দেখাই আছোঁ আৰু এয়া হৈছে লেচেৰি কি কয় এইটো হেৰি লেচেৰি মাহৰ নেকি লেচেৰি মাহৰ সেয়া পুলি লেচেৰি মাহৰ পুলি ধুনীয়া এক পৰিৱেশ সুন্দৰ লাগিছে আৰু এয়া চবফালে মানে হেৰি আৰু এইটো এটা পুলি এইটো দেখাই আছোঁ এইটো সকলোৱে চিনাকি আপোনাৰ চিনি পাব দেখাই দিয়া নাই বাৰু ভাইটিদা এইটো ভেন্দি এইফালে দেখাই দিয়া নাই ভেন্দি পুলিও দেখাই দিয়া এইটো ভেন্দি পুলি ইয়াত লাগিছে দুটা 1 2 3টা হৈছে ঠিক আছে সেইটো হেৰি কৰি দিয়া পাছ কৰি দিয়া নাই আহি আমি এতিয়া খেতি পথাৰলৈ আহিছিলোঁ মেইন কথা হ'ল আজি আমি খেতি পথাৰলৈ আহিছিলোঁ আমাৰ মানে পাম ঘৰলৈ আৰু এতিয়া আহি আমি এই ফিচাৰী দেখাইছোঁ এইটো ফিচাৰীলৈ আহি পাইছোঁহি আৰু ফিচাৰীত এখন বাঁহৰ দলং আৰু ফিচাৰীত এখন পৰিব ওলাইছিলোঁ সেইখন বাঁহৰ দলং ফিচাৰী
চাৰিবাৰ দিব পৰা নাই ওচৰলৈ আহা না ভাল লাগিব এয়া ফিচাৰী দেখাই দিয়া আমাক ধুনীয়াকৈ চবফালে সুন্দৰকৈ ফিচাৰীত এতিয়া উপস্থিত আছোহি আৰু বহুত ভাল লাগিছে মাছ কৰি দিয়া না এয়া ফিচাৰীৰ পৰা এতিয়া যাম পথাৰলৈ যাম এয়া ৰাস্তাৰ পৰা আহি আছোঁ তো এয়া আমাৰ পাম ঘৰৰ পজা মানে ৰখীয়া বুলি কয় নহয় অসমীয়াত ৰখাৰ কাৰণে আৰু অলপ যাতে থাকিব পাৰে ৰ'দৰ পৰা অকণ হাত সাৰি এই পজা ঘৰলৈ আমি আহিব বিচাৰিছোঁ পজা ঘৰলৈ ভাল লাগিব এইটো সৰু এটা জুপুৰি ইয়াতে মানে ধুনীয়াকৈ থাকে আৰু কোনোবা আহিলে ইয়াতে অলপ বহে চাই ফিচাৰীও চোৱা হয় আৰু ইফালে যি খেতি কৰা হৈছে মাকৈকে ধৰি বা অন্য মানে খেতি আছে ইয়াতে সেই খেতিবিলাকো চোৱা হয় বহুত ধুনীয়া ইয়াতে হাৱা মাৰি থাকে ইয়াতে অলপ বহি যাওঁ নেকি ভাইটিৰা অলপ বহা ভাল লাগিব তেতিয়া ইয়াৰ পিছত আমি আৰু দেখাম আৰু এতিয়া ভাইটিদা আছে লগত অলপ কেনেকুৱা লাগিছে ভাইটিদা বহুত ভাল লাগিছে বহুত তুমিতো আজি আহিছা ন ইয়ালৈ বহুত দিনৰ মূৰত আহিছোঁ কেনেকুৱা লাগিছে কোৱা মই ধৰি দিওঁ দিয়া কোৱা কেনেকুৱা লাগিছে আজি আহি এনেকুৱা যেন লাগিছে বহুত দিনৰ আগত আহিছিলোঁ হয় হয় পচা ঘৰলৈ ধান খেতি ৰখিবলৈ ধান কাটিছিলোঁ মাৰিছিলোঁ সেইবিলাক কথা মনত পৰে আৰু তো ভাল লাগিছে নহ'লে বহুত ভাল লাগিছে আচ্ছা ঠিক আছে আমি এতিয়া যিহেতুকে ভাল লাগিছে বুলি কৈছে নহয় জানো ভাল লাগিছে কাৰণে আমি এতিয়া হেৰিলৈ যাম আমাৰ যি খেতি আছে খেতি দেখাম আপোনালোকক খেতিলৈ যাম আমি ভাল লাগিব তো আহি আমি আজি আমাৰ এইখন পথাৰলৈ পাইছোঁহি পথাৰখন এবাৰ দেখাই দিয়া না চবফালে ধুনীয়াকৈ এয়া চাৰিওফালে কেৱল পথাৰ সুন্দৰ পৰিৱেশ সেউজীয়া বিনন্দীয়া পৰিৱেশ বহুত ভাল লাগিল আৰু ইতিমধ্যে আমি আহি আমাৰ খেতিডৰালৈ আহিলোঁ বহুত ভাল লাগিছে মানে এতিয়া আমি শেষত পথাৰখন ধুনীয়াকৈ এবাৰ আপোনালোকক দেখাম আহক আমাৰ লগত আমি দেখাম পথাৰখন ভাইটিদা বহুত ধুনীয়াকৈ হৈছে এইটো চোৱা ধানৰ গছাটো ভাল হৈছে বহুত ধুনীয়া হৈছে ঠিক আছে বাৰু আচ্ছা বহুত ধুনীয়া এয়া জংঘলৰ মাছ বুলি নহয় আছে পৰিৱেশ আজি ঠাণ্ডা পুৰা একদম ইমান সুন্দৰ হাৱা চাৰিওফালে দি আছে যেন একদম পথাৰখন পুৰা মানে একদম সুন্দৰ এক পৰিৱেশ সৃষ্টি কৰি আছে আৰু আমি এতিয়া আপোনালোকক আজি আমাৰ এই ভিডিঅ'টোত সুন্দৰকৈ আপোনালোকক হয়তো দেখাব পাৰিছেনে নাই নাজানো বা পাৰিছোঁনে নাই নাজানো চেষ্টা কৰিছোঁ কেৱল দেখাবৰ কাৰণে আৰু আমি যিহেতুকে আমাৰ আৰু মানে আজি এই মোৰ লগত সদায় থাকে দাদা বকুলদাক অনুভৱটো আমি বা জানিব বিচাৰিম কেনেকুৱা লাগিছে হয় পথাৰলৈ আহি বহুত ভাল লাগিছে আৰু এনেকুৱা যেন লাগিছে বহুত মানুহ আহিছে গৈছে ধান কাটিছে মাৰিছে দেখি বহুত ভাল লাগে কিয়নো খেতি হৈছে আমাৰ প্ৰকৃতৰ সম্পদ গতিকে আমি খেতি কৰিবই লাগিব সকলোৱে মিলিজুলি আমি খেতিখন কৰিলে ৰাইজৰ খুবেই সুবিধা হয় বহুত ধুনীয়া বহুত সুন্দৰ ভাইটিদাও কৈছে আমি খেতি কৰিবই লাগিব খেতিটো কৰিলেহে আমি সকলোৱে আমাৰ যি এক স্বাৱলম্বিতা মানে আমাৰ সাধাৰণতে যি এক বিনন্দীয়া পৰিৱেশৰ লগত বিৰাজমান হৈ আছে গতিকে আমি
সদায় খেতি কৰিবই লাগিব আৰু সদায় আমি সহযোগো কৰিব লাগিব। গতিকে আশা কৰিছোঁ আমি এতিয়া যাম, যিহেতুকে আজি সুন্দৰকৈ আমি দেখালোঁ আপোনালোকক। আৰু এতিয়া আমি যাব বিচাৰিম আমাৰ গন্তব্যস্থানলৈ। এতিয়া আমি আহি শেষৰ পৰ্যায় পালোহি। আৰু আজি আমি যি ভিডিঅ' কৰিলোঁ আপোনালোকে নিশ্চয় ভাল পাব আৰু আমাৰো ভাল লাগিল। ইমান ধুনীয়াকৈ আমি আজি এটা পৰিৱেশত আহিলোঁ আৰু এই পৰিৱেশটোৰ মাজত সুন্দৰকৈ যি সুন্দৰ পৰিৱেশে বিৰাজমান কৰিলে আৰু সুন্দৰ পৰিৱেশৰ মাজত থাকি আজি যি ভিডিঅ' আমি আগবঢ়ালোঁ বা কৰিলোঁ, সঁচাই বহুত এটা ভাল লাগিল। আৰু আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব, নহয় জানো ভাইটিলা? আৰু লগতে আপোনালোকে ভিডিঅ'কেইটা আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট এটা আৰু লগতে বেল আইকনটো টিপি দিলে আমি ভাল পাম। আৰু আগলৈ আপোনালোকে যাতে আৰু অলপ ভালকৈ যদি আমি ভিডিঅ' কৰিব পাৰোঁ, তাৰ বাবে আপোনালোকে সহায় আৰু সহযোগ লগতে আমাক ছাপোৰ্ট কৰিব। ধন্যবাদ। আৰু আজি আমি ইমানতে বিদায় ল'লোঁ আপোনালোকৰ ওচৰৰ পৰা। নমস্কাৰ।